গাইজ ফাইনেলি আহি পাই গ'লোঁ জগন্নাথপুৰী। তো জগন্নাথ টেম্পল এয়া চাব পাই আছে। চ' মোৰ পিছফালেও আছে আৰু এইফালে কনষ্ট্ৰাকশ্যনৰ কিবা কাম হৈছে চাগে সম্ভৱ। তো মোৰ লগত মোৰ ডাঙৰ মা আছে। প্ৰথমতে আমি হনুমান মন্দিৰত দৰ্শন কৰিলোঁ। তাৰপিছত অলপমান মানে আমি গা চা ধুই চাহ খাবলৈ ওলাই আহিছিলোঁ। তো ওলাই আহি অলপমান আমি ঘূৰি মেলি মানে ফুৰি লওঁ বুলি ভাবিছোঁ। সাগৰত যোৱা হোৱা নাই। সাগৰত তোমাৰ অহাকালি যাম সাগৰলৈ, গা চা ধুম। তো গাইজ ইয়াতে ৰথযাত্ৰাও হয় জগন্নাথ বাবাৰ। তো আমি ৰথযাত্ৰাটো হোৱা নাই সম্ভৱ চাগে দেই। তো হোৱা নাই, হৈ গ'লোঁ যদিও আমি গম নাপাওঁ। তো ৰথযাত্ৰাটো বহুত সুন্দৰভাৱে ইয়াত উদযাপন কৰা হয়, বহুত সুন্দৰভাৱে। কিমান ধুনীয়া ফিল হৈ আছে মোৰ ইয়াত থাকি কেনে। তো গাইজ এতিয়া আমি বজাৰৰ মাজমজিয়াত আছোঁ। যিহেতু আমি ফাষ্টফুড খাবলৈ কাৰণে আহিছোঁ, তাকে ফাষ্টফুডৰ দোকান এখনো পোৱা নাই। বাকী ভাতৰ হোটেল দোকান পাইছোঁ আৰু এনেকুৱা মিঠাই দোকানে পাইছোঁ। কিমান ধুনীয়া ফিল হৈ আছে মোৰ ইয়াত থাকি কেনে। বহুত ঘূৰিলোঁ ফুৰিলোঁ, তাকে কিবা এটা খাই লওঁ বুলি আহিলোঁ ৰেষ্টুৰেণ্ট। আৰু এইজনী হৈছে আমাৰ টুটুবাই, বনাই আছে ৰিলছ, এক্সপ্ৰেশ্যন চাওক। আৰু এইটো হৈছে সন্ধিয়া সময়ৰ ভিউ। এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ। সাগৰৰ পাৰত বোলে বজাৰ বহে, তাকে আমি গৈ আছোঁ। আৰু ইয়াত সকলো বস্তুৰে কম দাম। মই লৈ লৈছোঁ এনেকুৱা 4টা বেগ বাহঁতৰ কাৰণে। তেনেহ'লে ব'লক মোৰ ভিডিঅ'টো উপভোগ কৰক আৰু মই বস্তু কেইটামান কিনি লওঁ। তো ৰাইজ, মই মোৰ ভিডিঅ'টো এতিয়া বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। কালি ৰাতিপুৱাই সাগৰলৈ যাম, সেইটো ভিডিঅ' আপুনি চাব। এণ্ড বাই বাই। A few moments later. গুড মৰ্ণিং ৰাইজ, হাততে ব্ৰাছডাল লৈ ওলাই আহিছোঁ ৰুমৰ পৰা। তো ব'লক ৰাতিপুৱাৰ ভিউটো চাই ল'ব। আৰু সকলো মানুহে কয় জগন্নাথপুৰীত হেনো বোলে বহুত গৰম। গৰমটো সাংঘাতিক বাৰু, কিন্তু পোহৰ হৈছে চাওকচোন, 6:30 বজাত আন্ধাৰ হৈয়ে আছে অলপ অলপ। আৰু আজি ৰাতিপুৱাই উঠোৱা কাৰণটো হৈছে সকলো মানুহ আজি আমি সাগৰলৈ যাম গা ধুবলৈ। তাকে অলপমান বাহিৰতো মই ফুৰি লৈছোঁ ব্ৰাছ কৰি। আমাৰ ৰুমৰ কাষত থকা হোটেলখনৰ পুৰি ঘুগুনি ইমানেই সাংঘাতিক ধুনীয়া, মানে খাই খুবেই ভাল লাগিছিলে। এই ফ্লেগখনৰ কথা আপোনালোকক কৈছিলোঁ। আৰু ফ্লেগখন খোলে গধূলা সময়ত। ফ্লেগখন খোলোতে তলত শ মানুহ বহি থাকে চাবলৈ কাৰণে। সাগৰত আছোঁ মই এতিয়া। এয়া ফটো দি আছে আমাৰ টুটুবাই। দুদু দেই, ফটোমেন দাদা, ফটোমেন দাদা হয়, ফটোমেন দাদা। এইজনী পম্পীখুৰী, আপোনাৰ কেনেকুৱা লাগিছে ইয়াত থাকি কেনে? মজা লাগিছে ন? আমি পম্পীখুৰী আৰু মই পুৰা ফটো উঠিছোঁ। গা ধুই এতিয়া বাই বাই গাইছ। কাপোৰ ভিজিলোঁ, তাৰপৰা ময়ো আছোঁ।